টেষ্টি গুড কৈ দিয়া আৰু ইয়াতে বনাই থৈ দিয়া আছে ৰুটি তাৰ পাছত লৈছে ইয়া ভাজি আলু এইফালে দাসনে খাই আছে ৰুটি কি খাইছা দাসন দাসনে বাহিৰতে বহি পাতিত ধুনীয়াকৈ বহি লৈছে তাৰপিছত এইফালে ৰুটি খাই আছে তাৰপাছত এইফালে চাওক মোবাইল চাই আছে হাই ফ্ৰেণ্ডছ গুড মৰ্নিং আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ ৰাতিপুৱা আজি ফুৰিব গৈ আহি মৰ্নিং ৱাক কৰি আহিলোঁ তাৰপাছত ঘৰৰ কাম ঘৰ সাৰিলোঁ ঘৰ চোতাল সাৰি অলপ চাহ খালোঁ দেউতাই চাকি দি উঠিলে এতিয়া দেউতাই গ'ল ডিউটি তাৰপাছত বাবু খালে ৰুটি তাৰপাছত এতিয়া অলপ কাম আছে কাপোৰ চাপোৰখিনি ধুই লওঁগে হৈ গ'ল চাই থাকক এতিয়া যাম অলপ বজাৰ আছে বজাৰ কৰি আহোগৈ আৰু দেখাম আপোনালোকক কি কি বজাৰ কৰিলোঁ এতিয়া যামগৈ বজাৰলৈ এইফালে দাসন বহি আছে গাড়ীত ক'ত যাবা বাবা ক'ত যাবা পুপু এতিয়া আমি ঘৰত গৈ আছো ঘৰত নাযাও দাসন কি কৰিছা কি কৰিছা কি চাবা বজাৰ কৰি আহিলোঁ তাৰপাছত মিছা মাছ আনিছোঁ মিছা মাছৰ লগত আৰু সৰু সৰু মাছো আছে বেলেগ কিবা টেঙেৰা বুটিয়া এনেকুৱা আছে এতিয়া বনাম মোৰ ফেভৰেট হয় মোৰ হাজবেণ্ডৰো ফেভৰেট হয় তো বনাম গৈ কেনেকৈ বনাওঁ চাওঁ আপোনালোকে চাই থাকিব আহক আৰু বজাৰৰ পৰা আনিছোঁ এইয়া ওলকবি লাই শাক এইফালে বিলাহী এইয়া লাই শাক আৰু এইয়া হৈছে নহৰু মূলা ইয়াতে বন্ধাকবি মাছখিনি ধুনীয়াকৈ বাছি কুচি লৈ চাফা কৰিলোঁ তাতে এতিয়া নিমখ হালধি সানি ল'ম কেৰাহী গৰম হোৱাত তেল দিছোঁ তাৰপাছত মাছখিনি অলপ অলপকৈ ভাজি ল'ম আৰু এইফালে বনাইছোঁ এয়া শুকান মাছ অমিতাৰ লগত খাৰ বনাইছোঁ খাব বৰ সোৱাদ হয় দেই এনেকুৱা তাৰপাছত পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ আৰু অলপ গৰম মছলা দি দিছোঁ আৰু মাছখিনি আমাৰ এতিয়া খাবলৈ ৰেডি হৈ গ'ল